গাইছ আজি এটা এনে জাষ্ট গোৱালপাৰা টাউনত মানে এনে ফুৰাৰ কাৰণে আহিলোঁ আমি ইয়াতে মানে গোৱালপাৰাত মানে এইটো ব্লগত মানে আপোনালোকক মানে আমি গোৱালপাৰাত আমি কিবা কিবি এনে টাইম স্পেণ্ড কৰিম অলপ আমি ম'ম' চম' খাব আহিছোঁ মানে অলপমান মই চন্দন আৰু চকিল এয়া লগত চন্দন আছে উৰণীয়ামন তো গাইছ আমি এনে ম'ম' চম' খাম আৰু মানে কি কৰিম সকলো দেখাম আপোনালোকক কি কৰোঁ কি নকৰোঁ কি খাওঁ ক'ত যাওঁ সকলো দেখাম গাইছ ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাই থাকিব গাইছ এতিয়া বৰপুখুৰী আহি পালোঁ এয়া ওচৰতে আছে বৰপুখুৰী তাত মানে ধুনীয়া ম'ম' বনাই গোৱালপাৰাত না ম'ম' আৰু এনেকা এই চাট হাউচ তামাম মানে পপুলাৰ তামাম তো চাওক আপোনালোকে চাট হাউচ আৰু ম'ম' চম' তেনেকুৱা খুব ভাল মানে বহুত পপুলাৰ আৰু ফেমাছ গোৱালপাৰাৰ আমাৰ হেল্ল' নমস্তে গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইছ আমি ইয়াতে আজি ফুৰিব আহিলোঁ মই গোৱালপাৰাত আছোঁ মামাহঁতৰ তাত তো মই চন্দন আৰু চকিল আমি ফুৰিব আহিছোঁ ফুৰি মানে অলপমান কিবা কিবি খাই যাওঁ ভাবিছোঁ সন্ধিয়া সময় এয়া লগত আছে চকিল বহুত দিন পিছত ভাই আফটাৰ এ লং টাইম না কি কবি কেনেকা খবৰ পাতি এয়া ম'ম' লৈছোঁ ম'ম' ল'লোঁ এয়া ম'ম' কিবা বাদামৰ চাটনি কিবা কিবি এইটো ফেমাছ ম'ম' হয় গোৱালপাৰাৰ মানে খাই আছোঁ গাইছ কেনেকুৱা লাগে টেষ্ট কৰি চাওঁ ফাৰ্ষ্ট টাইম ঠিকে আছে দা চাল চাটনিটা খা চাটনিটা ও ভাই আমাক দিবি না ও ভাই আমাক দিবি না এক লাগে না ভোক লাগে উনকালে খাবা আজ উবাস লাগে ভাই উনকালে ভোক লাগছে चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह আহিব নাই কি হল ভাই জ্বালা লাগছে নেকি ঘামি গৈছে একজন ঘামি গৈছে বিমল মাষ্টাৰ হয় নাই গুটকা মাষ্টাৰ আমাৰ এটা গুটকা মাষ্টাৰ ফুড লাভাৰ্ছ ইয়াতে কি আইটেমছ আছে আইটেমছৰ গোটেই মেনুখন এইখন ইয়াতে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কেনেও চাব পাৰে কি আছে চাই লওক কোনটা আমি ৱাৱা ৰ'ল এগ ৰ'ল আছে চিকেন ৰ'ল চিজ ৰ'ল ৱাৱা ৰ'ল বাবা ৰ'ল পনীৰ ৰ'ল ভেজ চাও এগ চাও চিকেন চাও আৰু এটা কি ভেজ পাস্তা আৰু আছে এইফালেও আছে ইমান পৰি নাথাকো চাওক বাৰ্গাৰ চাৰ্গাৰ পাই যাব চিকেন পাস্তা পাই যাব স্যান্ডউইচ পাই যাব চিকেন পকোৰা চকৰা মানে এভৰিথিং মানে যিবিলাক বস্তু আপোনালোকে ৰেষ্টুৰেণ্টত পাব এলাৰ দাম লেখা নাই এইবিলাক মানে কি অলপ বেলেগ হৈ যায় আৰু মানে আচ্ছা 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 আপোনালোকে এই দুটাত মানে অলপ বাৰ্গেনিং হৈ যাব মানে আপোনালোকক ভাল পালে দি দিব ভালকে তো এনেকুৱা আৰু তো আমি খাম কোনটো আজি ৱাৱা ৰ'ল তো আজি ফাৰ্ষ্ট টাইম কিবা ৱাৱা ৰ'ল খাম হাই কি কবি ৱাৱা আচ্ছা আচ্ছা এইয়া 2 মিনিটত দিব তো আমি 2 মিনিট কি 5 মিনিটত ৰখিম এনেকুৱা বস্তুৰ কাৰণে টেনশ্যন নাই কি কোৱা 1.5 ঘণ্টা চন্দনক চাক কেতিয়া হো তেনেকুৱা হৈছে তাৰ ফেচটো চাকে বা আমাৰ প্ৰিপেয়াৰিং চলি আছে আমাৰ ৱাৱা ৰ'লৰ আমার একদম swag से ना एकदम swag আমার ইয়াতে আচ্ছা দাদাহঁতৰ নামবিলাক কৈ দিব দাদা আপোনাৰ নাম বাবু দাস আৰু সেই দাদাৰ নাম উজ্জ্বল দাস ফেমাছ হৈ গৈছে আমাৰ গোৱালপাৰা টাউনত ফেমাছ
আচ্ছা ভিতৰত দিয়া ভেজ কিবা কিবি আছে কেবেজ কিবা কিবি চিকেন দি আছে এইবাৰ এইয়া এইটো কি দাদা মেয়নিজ চিজ টাইপ দেখোন না চিজে হয় আচ্ছা চিজও আছে চাওক আমাৰ গোৱালপাৰাতে একদম গোৱালপাৰা টাউনতে ফাৰ্ষ্ট টাইম এনেকুৱা মানে ষ্ট্ৰীট ফুড বহুত ডেভেলপ হৈছে সঁচাই ফাৰ্ষ্ট টাইম এনেকুৱা মানে এইটো কি দাদা আচ্ছা বাৰবিকিউ চচ এইটো দিছে বহুত কিবা কিবা ইনগ্ৰেডিয়েন্টছ বিলাক দি আছে দাদা আমি মানে নামেই নাজানো চাওক এইটো বা কি দিছে আৰু চিজ দি আছে চাগে আচ্ছা লিকুইড চিজ এইটো চাওক তামাম টেষ্টি হ'ব তামাম টেষ্টি জমি যাব গৰম মছলা এইটো কি চাট মছলা নেকি চাট মছলা দিছে চাগে মই মানে এটা দুটা চিনি পাওঁ এইটো কি দাদা ড্ৰিম ক্ৰীম ড্ৰিম ক্ৰীম এইটো ক্ৰীমো দি আছে চাওক আপোনালোকে চাওক এবাৰ বস্তুটো চাওক কেনেকুৱা মানে দেখিয়ে খাওঁ লাগিছে মোক কসমছে অৰিজিনেল কথা চকিল সঁচাই খাং লাগছে না সঁচাকে মানে একদম ফুল্লি পইচা वसूल না একদম আমাৰ তিনজনে একেলগে ঠাণ্ডা হওক চাওক দুটা প্ৰিপেয়াৰ হৈ গ'ল অলৰেডি মানে দুটা ৰেডি একদম ৰেডি টু ইট আৰু এটা এয়া বনাই আছে এতিয়া অন দা ৱে আহি আছে নাই ময়ো মিছা নকওঁ মোৰো ফাৰ্ষ্ট টাইম না নাই সঁচাই ভাল লাগিছে ইমান ধুনীয়া বস্তু বনাই আছে মানে চাওক না এনেকুৱা যেনেকুৱা গুৱাহাটী চুৱাহাটীত বা বাহিৰৰ ডাঙৰ চিটিবিলাকত হয় না চন্দন এনেকুৱা বস্তু মানে গোৱালপাৰা আমাৰ টাউনতে ফাৰ্ষ্ট টাইম এনেকুৱা দেখি বহুত ভাল লাগিছে সঁচাকৈ কৈছোঁ চাওক একদম চিজ কিবা বাটাৰ চাটাৰ এভৰিথিং মানে ড্ৰিম ক্ৰীম আৰু কিবা কি কৈছিলে মেয়নিজ চিজ কিবা কিবি লিকুইড চিজ এভৰিথিং দি কেনে বনাই আছে মানে এনেকুৱা মানে দেখিয়ে মানে একদম পুৰা লজিজ দেখিয়ে পুৰা ভোক লাগি গৈছে মানে কেতিয়া খাম এনেকুৱা লাগি আছে সঁচাকে তো আমাৰ ৰেডি কৰিছে দেখাই আছো এয়া পুৰা ৰেডি আমাৰ ৰোল বাপৰে ডাঙৰ দেখোন এইটো এটাই হয় মানে কাটি কেনে দিছে মাজেদি পুৰা দুই ভাগ কৰি কেনে চাওক মানে বহুত ধৰণৰ বস্তু দি আছে বহুত এবাৰ খাই চাওক কি দিছে এইটো চাওক স্নেক ড্ৰেছিং বাপৰে একদম ৰেডি টু ইট এবাৰ তো এয়া দাদাই দি আছে আমাক সাৰ্ভিং কৰি তো এয়া গাইজ চাওক কিমান ধুনীয়া মানে চাও না কিমান কি দিছে একদম চিজ এইবিলাক কিবা কিবি ড্ৰিম ক্ৰীম চাওক একদম তামাম টেষ্টি কেনেকা টেষ্ট কেনেকা হয় একদম কথাই কোৱা নাযায় আৰু নেকি চন্দনক দে খোৱাত মগ্ন হৈ গৈছা ময়ো ষ্টাৰ্ট দি দিম তো আমি জাষ্ট ৱা ৰল খাই আহিলো তাতে বৰপুখুৰী পাৰৰ পৰা উজ্জ্বল দাৰ দোকানৰ পৰা এতিয়া আমি ক'ত যাম চন্দন পানীপুৰি খাবা পাওঁ না নাই বা নাজানো কিন্তু বড় বাজাৰত গৈ আছো মানে এই ৰলটা ডাঙৰ হয় না মানে খাই পেটটা তামাম ভৰ্তি হৈ গৈছে হজম কৰবা কাৰণে এখন ডাঙৰ ৰল না মইতো খাবই নালো অলপ আধা বেছি পুৰকে খুৱাইছো তেনেকুৱা হৈছে তামাম টেষ্টি কিন্তু ক'বা লাগে এক নম্বৰ পিছে চকিল আহি আছে চাওক একদম মিনা বাজাৰৰ লাইট জ্বলাই চকিল আহি আছে সঁচাকে মানে এতিয়া পানীপুৰি অলপমান অলপ খাব মন গ'ল তেনেকুৱা বস্তুটো মিঠা আছিল না পুৰা চিজ কিবা কিবি না একদম বেলেগ ভাল লাগে মুখখন মানে মুখত দি মানে এনেকুৱা লাগে না কি মানে ইমান ধুনীয়া টেষ্টি বস্তু একদম সঁচাকে দেখাত যিমান ভাল খাই আৰু ভাল সঁচাকে আহক আমাৰ লগত ফুড ব্লগে হ'ল দিয়ক এইটো ষ্ট্ৰীট ফুড ব্লগে হ'ল মানে আমাৰ সামৰ্থ্য অনুযায়ী কৰি আছো আৰু কি খাওঁ মানে খাব ঘূৰি আছো আজি খাই কম বাজেটত আপোনালোকক মানে আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহি আছো এইটো চাই থাকিব গাইজ কিপ ছাপৰ্টিং আমাক চন্দন আমাক দুজনকে ছাপৰ্ট কৰি যাব গাইজ পুৰণীয়া মন চেনেলটোৰ মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম প্লিজ ছাবস্ক্ৰাইব কৰি দিব তাৰ চেনেলটো আৰু তাৰ ভিডিঅ'বিলাকো চাব ট্ৰেডিশ্যনেল ফুড আৰু কিবা মানে ট্ৰেভেল ব্লগ আৰু ধুনীয়া ঠাইবিলাকত এক্সপ্ল'ৰ কৰে
চাব গাইজ আৰু ইনফৰমেটিভ ভিডিঅ' বনাই কিছুমান চাই থাকিব তাকো ছাপোৰ্ট কৰিব গাইজ প্লিজ মৰম দিব থাকো হয় গাইজ এবাৰ ভিজিট কৰি চাব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাত এইটো পানীপুৰি নেকি গাইজ এইটো পানীপুৰি দোকান পুৰা হলো বাই বাই চকিল বহুত জ্বালা ৰে গাইজ পুৰা মানুহে আছে বড় বজাৰত এতিয়া অলপ কমিল তাৰ মানে 8টা বাজি গ'ল ফুচকা খালো মজা লাগিল ফুচকা সঁচাকে আমি এতিয়া মানে বহুত জ্বালা লাগছে এতিয়া আমি গৈ আছো ক'ত এতিয়া বহুত জ্বালা লাগিল এতিয়া আমি যাম এই জুচ খাবা জুচ মইতো তাতে আজিলৈকে যোৱা নাই তহঁতে কৈছা যে ৱাটাৰমেলন শেক কেনেকা পাই মস্ত জ্বালা লাগছে মানে ৰোল খালো পেট ভৰাব কাৰণে তাৰপিছত পেটটা বেছি ফুল হ'ল হজম কৰিব কাৰণে খালো পানীপুৰি খাই লাগিল জ্বালা এতিয়া খাম আমি পেট ঠাণ্ডা কৰিব ৱাটাৰমেলন শেক খাম আমি পাও নানাইবা এতিয়া দোকানখন খোলা এইটোৱে আৰু কথা গাইছ যদি পাও তাক নিশ্চয় দেখাব এইটোৱে আৰু আশাবাদী পাম বুলি নিশ্চয় আজি গাইছ এতিয়া আমি গৈ আছো মহিলা পথাৰত আপোনালোকক তাতে গৈ লগ পাই আছো ডাইৰেক্ট তাতে তো লগ পাম তাতে গাইছ তো গাইছ আমি ৱাটাৰমেলন শেক খাব গৈ আছিলো এয়া আপোনাৰ কিবা হত মহিলা পথাৰত কিন্তু আজি আমাৰ একদম বেড লাক দোকান বন্ধ হৈ গ'ল কাৰণ অলপ দেৰিও হ'ল আমাৰ 8টা বাজি পাৰ হৈ গৈছে তাৰ কাৰণে দোকান বন্ধ হৈ গ'ল পানীপুৰি খাওঁতে মানে পানীপুৰিটোত বহুত দেৰি হৈ গ'ল পানীপুৰিত বহুত লাইন আছিল তাৰ কাৰণে মানে এনেকুৱা দেৰি হৈ গ'ল তো আমি বেড লাগ এনেকুৱা আফচোচ লাগিছে না তো আফচোচে এতিয়া একো নাপালো এয়া পানী খাব লগা হৈছে আজি জুচৰ বদলি কি কবি চকিল কেনেকা আফচোচ এনেকুৱা বহুত টেষ্টি আছিল তাৰ মানে এইটো বহুত এছকে ফ্ৰুট হয় জুচ পাই আপোনাৰ ৱাটাৰমেলন শেক আৰু বেলেগ মানে মিক্স ফ্ৰুটৰ বেয়া আফচোচ বহুত আফচোচ লাগিল কিন্তু অনলি 50 rupees কৰি আছিল আমি খাইছিলো চকিল আৰু মই তো মানে আমাৰ পেট গৰম হৈ আছে এইবিলাক মানে আমি কিবা বস্তুবিলাক খাই আছো মানে ফুচকা কিবা পানীপুৰিবিলাক খালো তো ভাবিলো এইবিলাক খাওঁ অলপমান খাই কেনে অলপ পেট ঠাণ্ডা পৰিব গা চা ভাল লাগিব বুলি তো নাপালো আৰু আজি বেড লাক কি ক'ম আৰু না নেক্সট টাইম আজি এইখিনিতে আজি ভিডিঅ'টো আৰু মই সমাপ্ত কৰোঁ তো কি ক'ম আৰু ৰাতিও হ'ল বহুত তো সকলোকে গুড নাইট দিলোঁ কি কবি বাই বাই তো যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছাবস্ক্ৰাইব আৰু সকলো কি ক'ম আৰু বাৰ একে কথা না তো বাছ আৰু যদি প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাই আছে আজি মোৰ চেনেলটোত ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে গাইজ টিল দেন বাই বাই টেক কেয়াৰ